4th টাইম পলাই আহোঁ সিদিনাখন মোৰ এক্সাম থাকে, মোৰ প্ৰেক্টিকেল এক্সাম থাকে। দেউতাই মোক ডিপাৰ্টমেণ্টত ড্ৰপ কৰি মেইন গেটত ৰখি থাকে। তেতিয়াই মই এক্সাম আৰম্ভ হোৱাৰ 1 মিনিটমান আগতে তেওঁৰ লগত পলাই আহোঁ। আৰু মোৰ পেৰেণ্টছে জানে কি মই ইচ্ছাৰে তেওঁৰ লগত পলাই আহোঁ, কাৰণ ইয়াৰে আগৰ 3বাৰ মই নিজা ইচ্ছামতে তেওঁৰ লগত পলাই গৈছোঁ। কিন্তু চব জানি পিনেও তেওঁ তাত মিছা কেছ দিয়ে আৰু তেওঁ আৰু তেওঁৰ ফেমিলিটোক হেৰেছ কৰে। আৰু মই পুলিচকো ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকুৱা ফেক কেছত মোৰ ইনলজ আৰু হাজবেণ্ডক হেৰেছ নকৰে। মোক ওচৰত এখন ভেন ৰখিলে, তাৰপিছত মোক তাত কিডনেপ কৰি লৈ গ'ল, মুখত সপা দি পিনে কিডনেপ কৰি লৈ গ'ল। এই ভিডিঅ'টোৰ পৰা আমালোকে এইটো শিকিলোঁ যে বতৰৰ মহিমা আৰু নাৰীৰ মহিমা কেতিয়াও ধৰি ল'ব নোৱাৰি। কোন সময়ত কেনেকুৱা যে পৰিস্থিতি হ'ব, কেনেকুৱা যে চেঞ্জ হৈ যাব, মানে ক'বই নোৱাৰি। এই ভিডিঅ'টোৰ পৰা আমাৰ ল'ৰাসকলক এটা জ্ঞান দিব খুজিছোঁ যে আজিকালিৰ যুগত যিজন ল'ৰাই ছোৱালীক অন্ধভাৱে বিশ্বাস কৰিব, তাৰ নিচিনা পাগল, তাৰ নিচিনা গাধা, তাৰ নিচিনা মূৰ্খ এই পৃথিৱীত কোনেও নাই। তো আপোনালোকৰ ফেমিলিৰ পৰা মানি লৈছিল নে পলাই বিয়া? দ্বিতীয় প্ৰশ্ন, পৰিচয় কেনেকৈ হৈছিল ল'ৰাটোৰ লগত? বন্ধুসকল, মোৰ হিচাপত এই নৰপিচাচ দুটাক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। যেনেকৈ এই পক্সো আইনৰ অধীনত স্বামীবিলাকক, অবৈধ স্বামীবিলাকক বৰ্তমান মামাই কাৰাদণ্ড দি আছে, তেনেকৈ এই দুটাক দিব লাগে। কিয়নো এনেকুৱা কিছুমান নৰপিচাচৰ কাৰণে আমাৰ অসমৰ সামাজিক পৰিৱেশ নষ্ট হৈ আছে, লেতেৰা হৈ আছে আমাৰ অসমৰ সামাজিক পৰিৱেশ, এই এনেকুৱা কিছুমান নৰপিচাচৰ কাৰণে। মই এই দুটা নৰপিচাচক ক'ব খুজিছোঁ, তহঁতে যে প্ৰেম কৰিলা হিন্দু মুছলমানে, এইখন অসমত কি মুছলিম ছোৱালীৰ সংখ্যা কম আছে নেকি? বা এইখন অসমত কি হিন্দু ল'ৰাৰ সংখ্যা কম আছে নেকি যে তহঁত দুটাই যে হিন্দু আৰু মুছলিম ভাল পোৱা কৰিলি? তহঁত দুটাই জানি শুনি কিয় ইমান ডাঙৰ ভুলটো কৰিলি? আৰু মই এই ঋতুল হুছেইনক ক'ব খুজিছোঁ, আমাৰ যে হিন্দু ল'ৰাবিলাক আছে, কেইজনে তোমাৰ মুছলিম ছোৱালীৰ লগত ভাল পোৱা কৰে বা কেইজনে তোমাৰ মুছলিম ছোৱালীক টাৰ্গেট কৰে? তই যে ইমানবিলাক হাজাৰ হাজাৰ মুছলিম ছোৱালী থকাৰ পিছতো আমাৰ এই হিন্দু ছোৱালীজনীক টাৰ্গেট কৰিলি, কিয় টাৰ্গেট কৰিলি তই? তোৰ কি জ্ঞান নাই নেকি? গতিকে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ অসমত থকা সকলোবিলাক হিন্দু আৰু মুছলিম ল'ৰা ছোৱালীক এইটো অনুৰোধ কৰিলোঁ যে তোমালোকে কেতিয়াও জানি বুজি এনেকুৱা ডাঙৰ ভুল নকৰিবা, কেতিয়াও নকৰিবা। যি হৈছে হৈছে, আৰু এনেকুৱা ভুল যাতে নহয়। ধন্যবাদ।